গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু মলিয়াকাই ফেচবুক পেজলৈ। আৰু আজি মানে কি হৈছে, ঘৰত চাফাই চলি আছে, মানে যিহেতু মাঘ বিহু আহি আছে সমাগত, আৰু দেখিবলৈ পাইছে ঘৰত চাফাই এয়া দেখাই আছোঁ ৰ'ব, পূৰা চাফ চিকুণ কামত লাগি আছে, পূৰা চাফাই চলি আছে। এয়া চব গেলিখে মোৰ কাম কৰাই আছে। এয়া পুৰা চাফ চিকুণ চলি আছে ঘৰ। এয়া একোৱে নাই, চব এৰুৱাই পেলালে, চাফ চিকুণ হৈছে। জাবৰ পিনে কাপোৰ কানি পৰা মেলি আছে, ফুলদানি চুলদানি ধুই থৈছে, দেখিবলৈ পাইছে। আৰু মোক কাম এটা দিছে, মই কামটো কৰোঁগৈ। আৰু মোৰ ভাগ্যত পৰি গ'ল ঝাৰু, আৰু মানে এই গিলাচকেইখন চাফা কৰিব লাগে, আৰু চাফা কৰি থাকোঁ। যায় কানুবাইবেনো মুৰণি মতুফালে যায়। বিহু আহিছে, চাফ চিকুণ কৰিব লাগে। হ'ব নাই? হয় চাফা হ'ল, চোৱা আকৌ হ'ল চাফা। তাই কাম কৰিবলৈ লাগে, কাম কৰিছে। কাম কৰিছা নি? কাম কৰিছা? কাম কৰিছা? কোনটো? এইটো ফুল আকৌ। পৰি গ'ল। চাহ উঠি দিয়া, উঠি দিয়া, উঠা উঠা উঠা। ডাকে দেখাই দিয়া পৰিলে। খুৰীয়েকে ভিতৰৰ মাতিছে, ভতিজাকে বাহিৰৰ পৰা যাবলৈ বিচাৰিছা। এইপিনে যাব নোৱাৰা নহয়, এইপিনে ঘূৰি যাব লাগিব, এইপিনে ঘূৰি যাব লাগিব, এইপিনে ঘূৰি যাব লাগিব, এইপিনে নোৱাৰা যাব। এই মা চাওক কেনে যাব লৈছে, এইটো গীতখন কেনে যায়। দেখ নৈতা নৈছা ঘৰৰ কাম কৰি মেলি এটা এতিয়া পকা মিঠৈ বনাব লাগি গ'ল। মায়ে বিচাৰিছে, এই মা পিনে চাই দিয়ক। এ মা হিচাপ বন্ধ কৰিব লাগিব, 12 এয়া আজি মানে কাম চাম কৰি হৈ গ'ল, আৰু বাকীখিনি নেদেখালোঁ। আৰু আজি ভিডিঅ'টো এনেই চিম্পুলকৈ দিলোঁ ডেইলি ব্লগ হিচাপে। আজিলৈ বাই বাই, সকলোকে মাঘ বিহুৰ শুভেচ্ছা মানে আগতীয়াকৈ জনাই দিছোঁ দেই।